কবিতাৰ শিৰোনাম এইবাৰ বিহুত তুমি শিৱসাগৰলৈ আহিবা, হাছতীয়া মৰমবোৰ হেঁপাহেৰে যাচিবা। জাজি দলং পাৰ হৈ আমাৰ জিলা পাবা, ৩৭ নং ঘাইপথেদি উত্তৰে আগুৱাই যাবা। গৌৰীসাগৰৰ নামদাঙত শিলৰ সাঁকো দেখিবা, বৰৰাজা ফুলেশ্বৰীৰ দলত সেৱা লভিবা। ভটীয়াপাৰত শৰাইঘাটৰ যুদ্ধ স্মাৰক পাবা, জয়মতীৰ উদ্যান পাৰ হৈ অলপ আগুৱাই যাবা। আগুৱাই গৈ দেখিবা ৰুদ্ৰসাগৰ পুখুৰী, জেৰেঙা পথাৰত শুনিবা গৰখীয়াৰ কুকুৰী। যদি কৰা জয়মতীৰ জয়সাগৰ দৰ্শন, মাতৃপ্ৰেমৰ দেখা পাবা তাত অনন্য নিদৰ্শন। তলাতল চোৱাৰ হেঁপাহ তোমাৰ হ'ব ঘনীভূত, কাৰ্যকৌশল দেখি তুমি হ'বা অভিভূত। দিখৌ নদীৰ ধ্বনি তুমি এবাৰ শুনি চাবা, কপি লগা সেতুৰ বিননি তেহে বুজি পাবা। শিৱ বিষ্ণু দেৱী দলত জনাবা প্ৰণতি, ভকতিৰে ঢালি দিবা প্ৰাণৰ আৰতি। গড়গাঁৱত আহোম ৰজাৰ ৰাজপ্ৰসাদ চাবা, চৰাইদেউলৈ গ'লে তুমি মৈদাম দেখা পাবা। আছে আৰু বহুখিনি প্ৰাচীন কীৰ্তিচিহ্ন, কালক্ৰমত হোৱা নাই এতিয়াও যে নিচিহ্ন। কীৰ্তিচিহ্নৰ উপৰি আছে বহু বৌদ্ধিক ঐতিহ্য, অসমীয়াৰ জাতিসত্তাৰ বহাই থৈছে এই সৌন্দৰ্য। শিৱসাগৰ দৰ্শন কৰি হেঁপাহ তোমাৰ নপলাব, বিহুত ঢোলৰ চাপৰত লাহি কঁকাল ভাগিব। বিহু বুলি আহিবা তুমি সকলোবোৰ দেখুৱাম, মুগাৰ সাজেৰে তোমাক মৰমেৰে নচুৱাম।